যোৱা বুধবাৰে অৰ্থাৎ 19 ছেপ্টেম্বৰ তাৰিখে পৰলোক প্ৰাপ্তি হয় অসমৰ এজন পুৰুধা ব্যক্তি তথা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আজীৱন প্ৰচাৰক দয়াল কৃষ্ণ বৰা। দীৰ্ঘদিনৰে পৰা অসুস্থতাত আছিল বিশিষ্ট সাহিত্যিক আৰু একশৰণ ভাগৱতী সমাজৰ আচাৰ্য দয়াল কৃষ্ণ বৰা। আজীৱন আত্মত্যাগী দয়াল কৃষ্ণ বৰাৰ বিয়োগত মৰিগাঁও জিলা বিজেপি, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, একশৰণ ভাগৱতী সমাজ, তিৱা স্বায়ত্ত পৰিষদৰ লগতে মৰিগাঁওবাসী ৰাইজে শোক প্ৰকাশ কৰাৰ উপৰিও জিলা বিজেপিৰ সভাপতি ধৰণীধৰ বৰদলৈয়ে সদ্যপ্ৰয়াত দয়াল কৃষ্ণ বৰাৰ জীৱনী সম্পৰ্কেও ৰাইজৰ আগত অৱগত কৰে। শ্ৰদ্ধাৰ দয়াল কৃষ্ণ বৰাদেৱৰ 570তম গুৰুজনাৰ আৱিৰ্ভাৱ তিথিৰ পবিত্ৰ ক্ষণতে তেখেতে দিনৰ 12 বজাত ইহলীলা সম্বৰণ কৰে। তেখেতৰ আত্মা পৰমাত্মাৰ লগত মিলি যায়। তেখেতৰ জন্ম 1951 চনত মৰিগাঁও জিলাৰ সদৰ নগৰৰ নিচেই কাষতে বৰঙাবাৰী গাঁৱত নিজৰ গাঁৱতেই প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা গ্ৰহণ কৰি মৰিগাঁও চহৰত বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা তেখেতে শিক্ষা গ্ৰহণ কৰে। ইয়াৰ পিছত তেখেতে বিভিন্ন সামাজিক কাৰ্যত জড়িত হয়। যদিও মৰিগাঁও মহাবিদ্যালয়ৰ পৰা তেখেতে স্নাতক ডিগ্ৰী লাভ কৰে। 1980 চনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰচাৰৰূপে তেখেতে ওলাই দায়িত্বভাৰ গ্ৰহণ কৰে। দায়িত্বভাৰ গ্ৰহণ কৰিয়েই তেখেতে বৰ্তমান ওদালগুৰি জিলা, বৰপেটা জিলা, বঙাইগাঁও জিলা, নলবাৰী জিলা বিভিন্ন স্থানত তেখেতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰচাৰৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। ক্ৰমে জিলা প্ৰচাৰক, বিভাগ প্ৰচাৰক আৰু অৱশেষত অসম প্ৰান্তৰ বৌদ্ধিক প্ৰমুখ হিচাপে তেখেতে কাৰ্যভাৰ লৈ কাম কৰি আছিল। আন এটা দিশত সামাজিকভাৱে তেখেতে যথেষ্ট অৱদান আগবঢ়ায়। তেখেতে একশৰণ ভাগৱতী সমাজৰ এগৰাকী প্ৰতিষ্ঠিত আচাৰ্য দায়িত্ব লৈ তেখেতে কাম কৰিছিল। ইয়াৰ উপৰি তেখেতে কেইবাখনো গ্ৰন্থ আমাৰ সমাজলৈ এৰি থৈ যায়। তেখেতৰ অৱদান অমূল্য। তেখেতৰ এই মৃত্যুৱে আমাক যথেষ্ট দিশহাৰা যেন আমি অনুভৱ কৰিছোঁ। তেখেতৰ যি মাৰ্গদৰ্শন, তেখেতৰ যি পথ প্ৰদৰ্শন সদায় অতুলনীয় হৈ ৰ'ব। তেখেতৰ এই মৃত্যুত আমি ভাৰতীয় জনতা পাৰ্টীৰ মৰিগাঁও জিলাৰ সমিতিৰ হৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। তেখেতে যদিও আমাৰ মাজত নাই, তেখেতৰ যি কৰ্মৰাজি সদায় আমাৰ বাবে প্ৰেৰণা হৈ ৰ'ব আৰু ভগৱানৰ ওচৰত আমি এই প্ৰাৰ্থনা জনাই তেখেতৰ আত্মা সদ্গতি কামনা কৰোঁ। ধন্যবাদ। ৰাষ্ট্ৰবাদী চিন্তাধাৰাৰে মাতৃভূমিৰ হকে আজীৱন নিজকে উৎসৰ্গা কৰা দয়াল কৃষ্ণ বৰাই বৰাক ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে জনসাধাৰণৰ উন্নতিৰ হকে বিভিন্ন সামাজিক কৰ্মত মনোনিৱেশ কৰিছিল। উল্লেখযোগ্য যে একশৰণ ভাগৱতী সমাজৰ প্ৰতিষ্ঠাতা ইলাৰাম দাসৰ ইহলীলা সম্বৰণৰ পিছতে ভাগৱতী সমাজৰ উত্তৰসূৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰি আছিল দয়াল কৃষ্ণ বৰাই। মৰিগাঁৱৰ পৰা পুলিন কাকতিৰ ৰিপৰ্ট, বি লাইভ নিউজ।